অসমবাসী ৰাইজলৈ মোৰ নীলাম্বৰ ব্লগটো স্বাগতম জনালোঁ। তো যিহেতু মানে বিহুৰ বতৰ আৰু বিহুৰ বহাগৰ আজি হ'ল 7 তাৰিখ, গতিকে 7 তাৰিখ নহয়, আজি 6 তাৰিখ। আৰু গতিকে আজি গৈ আছোঁ আমি আমাৰ বঙাইগাঁও ডিষ্ট্ৰিক্টৰ মানে শেষৰটো ছাইডত আৰু অলপমান ঘূৰিবলৈ গৈ আছোঁ। যিহেতু আগত আছে দীপাংকৰ ভাই আৰু তেওঁৰ লগত যাম। তো আজি গৈ আছোঁ আৰু পিছত ভিডিঅ'টো আজি কি হয় ক'ব নোৱাৰোঁ। তো আপোনালোকে চাই থাকিলে নিশ্চয় ভাল পাব। কোনো ৰকমে ৰাস্তাবোৰ ক্ৰছ কৰি আহি পালোহি। যিহেতু বহুত বেছি বেয়া ৰাস্তা, মানে বোকা আৰু এতিয়া পালোঁ আৰু দীপাংকৰ ঘৰত। গৈ আছোঁ এতিয়া বৰ্তমান কদমতলাত আৰু এতিয়া আমি যাম টেম্পুত মানে। আৰু ইয়াত আছে দীপাংকৰ ভাই, ইয়াৰ টেম্পুত যাম আমি। গতিকে তো বলক, আৰু তাৰ আগতে যাম লাগে। বৰ্তমান পালোঁ আমি তুলঙীয়া আৰু এতিয়া যাব লাগিব বাছত, মানে টেম্পু নাযাওঁ আৰু এতিয়া যাব লাগিব বাছত। অঁ বলক। আৰু তুলঙীয়াতে হ'ল এটা মস্ত ডাঙৰ বিপদ মানে কি হ'ব, বহুত হাঁহি উঠা কথা। আচলতে আমি যাব খুজিছিলোঁ ধুবুৰী বাছত বৈতামাৰী লৈ, কিন্তু আমাক বাছখনে লৈ নগ'ল। মানে মানুহ ফুল আছে অফাৰ থকাৰ কাৰণে গোটেই লৈ নগ'ল। আৰু এতিয়া গৈ আছোঁ শালমাৰা লৈ খোজকাঢ়ি এইটো ৰাস্তা দি। তাৰ পৰা এতিয়া যাওঁ আমি মানে মেজিকত। তো বলক, আৰু উপায় নাই, এনেকুৱাই হয়। আহি পালোঁ আমি বৈতামাৰী ঢাকনাবাৰী আৰু এতিয়া গৈ আছোঁ এইটো ৰাস্তা দি। এই দীপাংকৰে ক'ত লৈ গৈ আছে ইয়ে জানে। অঁ এতিয়া গৈ আছোঁ আমি ভৈৰৱপাৰ। আৰু এতিয়া পিলিত উঠিছোঁ। আৰু আগতে ভিডিঅ' বনাব নহ'ল, মানে ইনকাম ভিৰ আছিল, মোবাইলটো উলিয়াব পৰা নাছিলোঁ। এতিয়া গৈ আছোঁ। আৰু সৌ পাহাৰ দেখোন দেখিছে যে, সেই পাহাৰৰ ওপৰতহে উঠিম আজি আমি। তো বলক কেনেকুৱা হয়। আৰু এইখন চাওক কি ডেঞ্জাৰ গাড়ী, চাওক পাহাৰত বগাবৰ কাৰণে গাড়ীখন লৈ আছে ট্ৰেক্টাৰৰ নিচিনা। আৰু এতিয়া গৈ আছোঁ এতিয়া খোজকাঢ়ি। ফাইনেলি আহি পালোঁ আমাৰ মেইন জেগা তাত। এইটো জেগাতে আহিলোঁ আমি। আৰু এতিয়া উঠি আছোঁ আমি পাহাৰৰ ওপৰত। আৰু যিহেতু ইয়াতে পাহাৰ পূজা হৈ আছে, তো গৈ আছোঁ। আৰু এইটো এটা নিজৰা আছে, তো এতিয়া গৈ আছোঁ। আহি পালোঁ আমি জাগাত আৰু এতিয়া উঠিব লাগিব এই পাহাৰৰ ওপৰত, এইটো পাহাৰৰ ওপৰত। তো বলক এতিয়া আমি পাহাৰ বগাই যাওঁ, কেনেকুৱা লাগে। আৰু পূজা হৈ আছে ওপৰত, আৰু ইয়াতো মেলা হৈ আছে, তাৰপিছত দেখা যাব পিছত। তো বলক। আৰু ফাইনেলি এতিয়াও আমি উঠিবলৈ আৰম্ভ কৰিলোঁ পাহাৰৰ ওপৰত। আৰু এইখন হ'ল ভৈৰৱ পাহাৰ, ইয়াৰ ওপৰত উঠিম। আৰু ইয়াৰ মন্দিৰটো আছে বহুত ওপৰত, মানে 2 ঘণ্টামান যাব লাগিব। আৰু আমি কিছু দূৰ ওপৰত উঠি আহিলোঁ। খুবেই পাইছিলা। আৰু এতিয়া গৈ আছোঁ, আৰু আছে সম্পূৰ্ণ যাব ৰাস্তাটো। গৈ আছোঁ লাহে এইফালে পাহাৰ, এইফালে পাহাৰ, 2খন পাহাৰৰ মাজেদি। চাপ না কি ডেঞ্জাৰ ৰাস্তা। আৰু কিছু দূৰ আহি এনেকৈ মন্দিৰ এটা পালোঁ। আৰু ইয়াৰ ওপৰত যাব লাগিব। ইয়াতে হৈ আছে পূজা, পাহাৰে পূজা। পানী ঠাণ্ডা পানী আছে। আহি পালোঁ। আৰু আছে ওপৰত যাবলৈ বহুতখিনি বাকী। বহুত দূৰ আহিলোঁ, চলা খুলি দিলোঁ এতিয়া। আৰু ভিৰ চাওক না, ভিৰ পাহাৰ উঠিবৰ কাৰণে পুৰা ভিৰ। ঐ শিল ফেলে নিদিবি। চাওঁ না ভিউজ কিমান দিছে চাওক। পাহাৰ এতিয়া পালোঁ আৰু অলপ দূৰ আছে, এইটো নাক্কাতিৰ দৰে। अभी हम आसमान में आ गया, इमान ऊपरत ভিউজক নাই। আৰু মানুহ উঠি আছে এতিয়া ওপৰত।
আৰু উঠিব আছে ইমান দূৰ এইটো লাষ্ট পইণ্টটো আৰু ফাইনেলি আহি পালোঁ এতিয়া আমি মেইন টেম্পলটোত এইটোৱে হ'ল মন্দিৰ ভৈৰৱ মন্দিৰ চাওক আহি আছোঁ ওপৰত উঠি আহিলোঁ আমি প্ৰায় 2 ঘণ্টা ৰাস্তা দি আহিলোঁ অৱস্থা নাইকিয়া হৈ গৈছে মানুহ পুৰা মানুহ বে আৰু ভৈৰৱ বাবাৰ দৰ্শন কৰিবলৈ ইমানবোৰ মানুহ কেনেকৈ উঠে পাহাৰত দেখিলে আচৰিত হ'ব আৰু 2 ঘণ্টামান ক্ৰছ কৰি আহিহে ফাইনেলি আমি পালোহি ইমান দূৰ ৰাস্তা আৰু এতিয়া হয় আকাৰে ল'লোঁ আৰু এয়া চব ভিউ এইটো মহাবাহু ব্ৰহ্মপুত্ৰ দেখা পায় ইয়াৰ পৰা এইটো আৰু মানুহৰ ভিৰ চাওক না গাইছ আৰু মন্দিৰটো হৈ আকাৰে আহি এতিয়া আমি অলপমান ৰেষ্ট ল'লোঁ আৰু এতিয়া এইবাৰ খাম কিবা কেনে পানী খাম খাই দাই অলপমান ৰেষ্ট লৈ এতিয়া যাব লাগিব আমি যাওঁতে ভিডিঅ' নকৰোঁ আৰু ডাইৰেক্ট লগ পাম এইটো এতিয়া আছে কিবা কেনে এইকেইটা লৈ আহিছোঁ আমি এতিয়া খাই দাই যাম ডাইৰেক্ট আৰু ইয়াতে চাক চৰাৰ মাজত এইটো ডাঙৰকৈ শিৱলিংগ এটা আছে এইটো আৰু আমি উঠি আহিলোঁ সেই পাহাৰৰ পৰা এই পাহাৰ দেখাই নাপায় ইয়াতে যাব লাগিব এতিয়া ঘৰত আহিলোঁ আৰু গৈ আছোঁ এতিয়া আৰু হেল্ল' অসম আছে আমাৰ লগত মানুহৰ বাদ দেখাবলৈ লগ পালোঁ আজি আচৰিত মানুহ এজনক নয়ন দা কিবা এটা কৈ দিয়ক বহুত দিনৰ মূৰত লগ পাম বুলি ভাবি আজি লগ পাই গ'লোঁ নীলম্বৰ ভাইটিক লগ পায়ো মোৰ মানে বহুত ভাল লাগিল সদায় আগতে মেছেজত কথা পাতিছিলোঁ আজি লগ পাই ভাল লাগিল আৰু বিহু পাৰ হ'ল যদিও বহাগ মাহ এতিয়াও আছে সেইকাৰণে বিহুৰ শুভেচ্ছা জনালোঁ আপোনালোকলৈ আৰু তোমালৈও থাকিল শুভেচ্ছা আৰু ভাইটিক ছাপোৰ্ট কৰিব দেই নীলম্বৰ ভাইটিয়ে বহুত কষ্ট কৰি ভিডিঅ'বোৰ বনাই আছে মই আগতেও চাইছোঁ ভিডিঅ'বোৰ আপোনালোকে ভিডিঅ'ত মানে মৰম দিব ছাবস্ক্ৰাইব কৰিব চেনেলটো আৰু সকলোবোৰ কৰি দিব ধন্যবাদ বহুত কিবা অলপমান কৈ দিয়ক দেৰিকৈ হ'লেও ভাইটিৰ দৰ্শকসকলক ৰঙালী বিহুৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ আমাৰ ট্ৰেভেলাৰ এণ্ড ফেমিলিৰ ফালৰ পৰা ভাইটিক আপোনালোকে আমাক যেনেকৈ মৰম কৰিছে ভাইটিকো মৰম দিব আৰু চেনেলটো আগবঢ়াই লৈ যোৱাত অকণমান সহায় কৰিব ধন্যবাদ ই মাতিছে যোৱাকালি ফোন কৰি মোক আৰু আজি গৈছিলোঁ ভৈৰৱকুণ্ডলৈ বহুত ভাল পাইছোঁ অহাৰ কাৰণে থেংক ইউ বলক এতিয়া মানৱতৰ ঘৰতে মানৱৰ কেক কাটিং চলিব এতিয়া তো সকলোবোৰ হৈ গ'ল খালোঁ মানৱৰ বাৰ্থডে পাৰ্টি তো যদি সেই ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো আজিলৈ বহুত বেছি হ'ল তো বাই বাই গুড নাইট সকলোকে লগ পাম আৰু এটা নতুন ভিডিঅ'ত